মই ৰশ্মি আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু এতিয়া বৰ্তমান যাম মন্দিৰলৈ ওৰাং শিৱ মন্দিৰত যাম বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ আৰু লগৰকেইজনীও অহা কথা আছিলে সিহঁতৰ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰে যিহেতু আমি যাম বুলি বহুত দিনৰ পৰা কৈ আছিলোঁ গতিকে জুন আহি আছে জুন আৰু মই এতিয়া যাম হৈ গ'ল সকলোখিনি যোগাৰ কৰিলোঁ মায়ে কলপাত এখন আনিব গৈছে আনি মেলি কৰিলে হৈ গ'ল আৰু যাম আজি মন্দিৰলৈ গৈ কি কৰোঁ তাকে দেখাম তো ভিডিঅ'টো চাই থাকিব আপোনালোকে জুন আহি গ'ল আৰু এতিয়া আমি যাওঁ মন্দিৰলৈ দেৰি হৈ গৈছে অলৰেডি কি লাজ কৰিছে কিয় মই নাজানো হাই কোৱা মই ভাবিছোঁ হেৰি কৰি আৰু শলিতা মানে আনিছিলোঁ হা এডাল কম হ'ল এডাল বেছি কিমান ৰাখিব এডাল আহি পাই গ'লোঁ মন্দিৰ এয়াখিনি স্কুটিখন ৰাখিলোঁ ৰাখি মেলি এতিয়া গৈ আছোঁ খোজকাঢ়ি গাড়ী মই গৈ আছোঁ ব'লা এয়া আমি পালোঁ আৰু এতিয়া চাকি জ্বলাবলৈ মন্দিৰত নিদিয়ে যিহেতু বাহিৰত চাকি জ্বলোৱা জেগা আছে আমি চাকিখিনি জ্বলাই লওঁ জ্বলাই মেলি ধুনীয়াকৈ মন্দিৰটোৰ ভিতৰতে দেখাইছোঁ আপোনালোকক চাকি যিহেতু মন্দিৰৰ ভিতৰত জ্বলাবলৈ নিদিয়ে চাকি জ্বলোৱাৰ জেগা ইয়াত বাহিৰতে কৰি দিছে বাহিৰত আমি চাকি তাকি জ্বলাই ভিতৰত গৈ সেৱা কৰিম আৰু দৰ্শন কৰিম ওম নমঃ শিৱায় মন্দিৰত আপুনি কিমান দিন হ'ল থাকা মন্দিৰ থকা 10 বছৰ ৰানিং হ'ল 10 বছৰ এনে কিমান বছৰ হ'লে মন্দিৰটো স্থাপন কৰা স্থাপন হোৱাটো তোমাৰ 100 বছৰ হ'বই আৰু 1930 মানত হয় জানুৱাৰী তাৰিখে স্থাপন কৰা হৈছিল হয় নতুনকৈ নিৰ্মাণ কৰা হ'ল এতিয়া 6-7 বছৰ হ'ল নতুনকৈ পুৰণা মন্দিৰ আছিল এটা যেতিয়া স্থাপন কৰা আছিল প্ৰথমে এতিয়া বৰ্তমান নতুনকৈ স্থাপন কৰাটো 7 বছৰ আনি আছে আপোনাৰ ঘৰ মোৰ ঘৰ ইয়াতে মই স্থানীয় বাসিন্দা তাকে আৰু আমাৰ মাৰ লগত পঢ়া নেকি ন আপুনি মাৰ ক্লাছমেট তাকে মই মাৰ ক্লাছমেট লগতে আৰু লোকেল মানুহ আৰু তাকে আমি পূজা চূজা কৰি ল'লোঁ কৰি মেলি ইয়াত থকা দেওজন আমাৰ মাৰে ক্লাছমেট হয় তো ধুনীয়াকৈ পূজা চূজা কৰিলোঁ কৰি অন্যান্য কৰিলে ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু দুজনীয়ে পূজা কৰিছোঁ গতিকে কেমেৰাটো ধৰাৰ মানুহ নাছিলে তো সেইকাৰণে পূজা চূজা কৰাখিনি ভিডিঅ' কৰা নহ'ল আৰু এতিয়া মই গোটেই মন্দিৰটো দেখাম ইমান ধুনীয়া মন্দিৰটো আৰু মানে একদম যাবলৈ মনে যোৱা নাই ইয়াতে থাকি যাব মন গৈছে আৰু বহুত উৎপাত তো মই ভিউজটো দেখাইছোঁ আপোনালোকক বহুত ধুনীয়াকৈ সজাই ৰাখিছে কিন্তু কাছ মোৰ যদি ওচৰতে ঘৰখন হ'ল ফটো পূজা চূজা কৰি উঠি আকৌ ফটো চটো উঠি ৰিলচ চিলচ বনালোঁ বনাই মেলি এয়া পাছফালৰ বেকগ্ৰাউণ্ডটো ফ্ৰী এটা আছে
ভিডিঅ'টো সেইখিনিতে সামৰিম আৰু ইয়াৰ পৰা গৈ মই বজাৰ কৰিব যাব লাগিব সেইখিনি দিওঁ নে নিদিওঁ নাজানো কি হয় ব্লগটো চাগে ছুটি হ'ব পাৰে দীঘলো হ'ব পাৰে নাজানো কি হয় তো ভিডিঅ'টো চাই থাকিব এতিয়া যাওঁ বৰষুণ আহিছে বহুত আকৌ ৰেইনকোট চেইনকোট পিন্ধিব লাগিব বহুত টাইম থাকিলোঁ ৰিলচ বনালোঁ ফটো উঠিলোঁ দুজনীয়ে মিলি কেনে আৰু এতিয়া আকৌ দুটামান ফটো উঠোঁ আৰু যাওঁ তো বলক ঘৰ আহি পাই গ'লোঁ আৰু ভিজিলোঁ একদম এফালে বৰষুণ নাই এইফালে বহুত বৰষুণ এই চশমা চাওকচোন গোটেই পানী পানী হৈ আছে আৰু অনন্যা গ'ল ঘৰত আহি কেনে নাথাকিলে তাই বোলে বজাৰত যাব তাইও তো ব্লগটো ইমানেই তো বাই বাই